নমস্কাৰ বন্ধুসকল পিবি অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ 10 গৰাকী আপোনালোকৰ পছন্দৰ টিকটকাৰ আৰু বন্ধুসকল এই কেইগৰাকীৰ নাম আপোনালোকৰ মাজৰে কেইজনমানে কমেণ্ট কৰি উল্লেখ কৰিছিলে আৰু বন্ধুসকল এইটো কোনো কম্পিটিশ্যন নহয় এই ভিডিঅ'ৰ দ্বাৰা কাৰো মনত আঘাত আনিবলৈ নহয় এনেদৰে আপোনালোকৰ পছন্দৰ টিকটকাৰ চাবলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকল ভিডিঅ'টোৰ শেষত কাক ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আহক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথমতে চাওঁ আহক নিহা দাসৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে পবিত্ৰ দাসে আৰু নেহা দাসে বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 354.3K এইবাৰ চাওঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 222K আৰু তেওঁৰ নাম উল্লেখ কৰিছিলে কমেণ্টত মিথুন দাসে এইবাৰ চাওঁ আহক সুকন্যা বৰুৱাৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 164.8K আৰু তেওঁৰ নাম কমেণ্টত উল্লেখ কৰিছিলে দিলীপ কুমাৰ উজিৰে এইবাৰ চাওক কাব্যশ্ৰী শইকীয়াৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 108.1K আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে ৰুণু ৰয় আৰু ৰিকি কলিতাই মই ধেমালিয়ে কৈছিলোঁ ইমান চিৰিয়াছলি নলবি আকৌ এইবাৰ চাওক দিগাংগনা বৰাৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে প্ৰিয়াংশুৱে আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 77K আহকচোন চাওঁ তেনেহ'লে তাইৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' এইবাৰ চাওঁ অংকিতা বনিয়াৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে এটা ইউটিউব চেনেলৰ নাম হ'ল আণ্টি বয় আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 63.1K এইবাৰ চাওক দাওচাং চিৰিঙৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 53.7K আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে দীপশিকা বৰুৱাই আহক তেনেহ'লে তাইৰ এটা ভিডিঅ' চাওঁ মোৰ মন হাকুতি লগাই পাৰিম এই পূৰ্ণিমাৰ চুন্তি মইনা কান বেধাতাই সাজিলে তোমাৰ পদুম চকুৰে ভৰা কোন বেধাতাই সাজি এইবাৰ চাওক কোহেলিৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 50.9K আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে ৰুমা ৰয় এইবাৰ চাওক ইণ্ডাষ্ট্ৰীৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 31.7K আৰু তাইৰ নাম কমেণ্টত উল্লেখ কৰিছিলে ত্ৰিশান ৰবি দাসে আহক তেনেহ'লে তাইৰ এটা জনপ্ৰিয় টিকটকৰ ভিডিঅ' চাওঁ
বন্ধুসকল এবাৰ শেষৰজনী টিকটকৰ ভিডিঅ' চাওঁ আহক। তাইৰ নাম হ'ল এইলিটা কাশ্যপ আৰু তাই বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 22.1K। আৰু বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যিসকলে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিওঁ বুলি আশা কৰিলোঁ।